Hello friends, welcome back to our channel. Finally, Lachit Borphukan appৰ login problem সমাধান কৰা হৈছে। Lachit Borphukan এপটো ওপেন কৰিব প্ৰথমতে। এপটো ওপেন হোৱাৰ পিছত আপোনালোকে লগইন কৰিবলৈ ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব। মোবাইল নাম্বাৰ এন্টাৰ কৰাৰ পিছত আপোনালোকৰ ফোনত 6 ডিজিটৰ এটা OTP যাব। 6 ডিজিটৰ OTPটো অহাৰ পিছত OTPটো আপোনালোকে এন্টাৰ কৰিব। OTP এন্টাৰ কৰাৰ পিছত সাবমিট অপচনত ক্লিক কৰিব। সাবমিট অপচনত ক্লিক কৰাৰ পিছত পেজটো লগইন হ'ব, পেজটো লোডিং হ'ব। প্লিজ চেক ইউৰ নেটৱৰ্ক কানেকশ্যন। এই অপচনটো দেখুৱাৰ পিছত আপোনালোকে বেক নকৰি পুনৰাই সাবমিট অপচনত ক্লিক কৰিব। পুনৰাই সাবমিট অপচনত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ ফোন নম্বৰ ভেৰিফাই বুলি দেখাব। তাৰপিছত আপোনালোকে ডান কৰি দিব। ডান কৰাৰ পিছতে আপোনালোকৰ পেজটো বা এপটো সম্পূৰ্ণভাৱে লগইন হ'ব।